তহঁতক মাৰিতো লাভ নাই হা তহঁতক কৈ থাক তহঁতক এনেকে ডেনড্ৰাইট খাই আছে ডেনড্ৰাইট না মোর মা জানে আপনি ভিডিও কেউ করবো ঘুরে করে দিন কি করবি ক'ত ভয়ত পলালি তোর কি নাম ওই এতিয়া আমি उपस्थित आছো सर लोगोफोर नोंथांमोननिसिम मोनसे आपडेट लानानै फैलायबाय भिडिअखौ फुल नायबानो मिन्थिनानै मोनगोन आरोना गुवाहाटियाव हमनानै मोनदों आरोना ड्राग्स जाग्राफोर नोंथांमोना नैबे भिडिअखौ फारसेनिफ्राय फुल नायलांबा मोजाङै मिन्थिनानै मोनगोन आरोना नोंथांमोना भिडिअखौ फुल नायनानै लाग्रो तহঁতক मारिতো लाभ নাই হা তহঁতক কৈ থাক তহঁতক এনেকে ডেনড্ৰাইট খাই আছে ডেনড্ৰাইট না মোর মা জানে আপনি ভিডিও কেউ করবো ঘুরে করে দিন কি করবি ক'ত ভয়ত পলালি তোর কি নাম ওই এতিয়া আমি উপস্থিত আছো গুৱাহাটী ৰেলৱে ষ্টেচনত এই দেখিছে সন্মুখভাগত গুৱাহাটী ৰেলৱে ষ্টেচন ইয়াৰ পৰিৱেশ চাওক আৰু ইয়াতে এই যুৱকবিলাকক চাওক ইয়াতে আছে আৰু এইফালে সৰু এইবোৰ যুৱকবিলাক দেখিছেনে গুৱাহাটী ষ্টেচনত ভিতৰত এনেকে ড্ৰাগছৰ ব্যৱসায় চলি আছে তাৰ নামটো কি নাম নেকিবুৰ ৰহমান এই ল'ৰাটোৰ ড্ৰাগছ ল'বলৈ আৰু ড্ৰাগছৰ ব্যৱসায়ৰ লগত জড়িত এইবোৰ ল'ৰা যেতিয়া আমাক প্ৰত্যক্ষ কৰিলে দৌৰি পলাবলৈ চেষ্টা কৰিছিল কিন্তু আমাৰ সদস্যসকলে দৌৰি কৰায়ত্ব কৰিছে আৰু গুৱাহাটী ষ্টেচনত ভিতৰত এই যদি সন্মুখভাগতে এনেকুৱা অৱস্থা তেনেহ'লে আপুনি ভাবক গাঁৱে ভূঞে চুকে কোণে গুৱাহাটী মহানগৰী অসমৰ চুকে কোণে এই যে যুৱ প্ৰজন্ম যে ড্ৰাগছ নামৰ বৰবিটোৱে সম্পূৰ্ণভাৱে নিষেধ কৰি দিছে তাৰ উদাহৰণ এইবোৰে চাওক বহুত বেছি দূৰলৈ যাব নালাগে গুৱাহাটী মহানগৰীৰ এই মাজত এই মাজমজিয়াৰ ষ্টেচনত এনেকৈ ড্ৰাগছ লৈ ল'ৰাবোৰে এনেকৈ আমাৰ যুৱ প্ৰজন্মক ধ্বংসৰ গৰাহলৈ ঠেলি দি আছে পুলিচ প্ৰশাসনে আৰক্ষী প্ৰশাসনে এইবোৰত কোনো ধৰণৰ কি কাৰণে ভূমিকা লোৱাত ব্যৰ্থ হৈছে আমি বুজি পোৱা নাই মুখ্যমন্ত্ৰী মহোদয়ে প্ৰশাসনে আৰক্ষী প্ৰশাসনে বাৰম্বাৰ কৈ থাকে ড্ৰাগছৰ বিৰুদ্ধে তেওঁলোকে বিভিন্ন ধৰণৰ পদক্ষেপ লৈছে কি পদক্ষেপ লৈছে এই ষ্টেচনৰ যদি ফ্ৰণ্টৰ গেটত এনেকৈ ড্ৰাগছ লৈ আছে ল'ৰাবিলাকে এনেকৈ ডেনড্ৰাইট খাই আছে এই এনেকুৱা ধৰণৰ এক পৰিৱেশ এই ভয়ংকৰ পৰিৱেশ তাৰ হাত চাওক এই হাত দেখা চাওকচোন হাতৰ অৱস্থা চাওক হাতৰ অৱস্থা নাই ডিঙিত মাৰ হা এইবোৰ চাওকচোন কি ভয়ংকৰ এক সত্যই আমাৰ যুৱ প্ৰজন্মক আজি একদম ধ্বংসৰ দুৱাৰদলিলৈ পঠাই আছে আজি উঠি আহিবলগীয়া চামে এই এনেকুৱা ধৰণৰ ল'ৰাৰ কবলত পৰি ধ্বংস হয় ড্ৰাগছ নামৰ আসক্তিটো বা এই ড্ৰাগছ নামৰ যি এই বৰবি এবাৰ মানুহৰ দেহত গ'লে নোলোৱাকৈ থাকিব নোৱাৰি ঐ তই ইয়াতে ক'ৰ পৰা ল হা জোৰকে ক ল'ৰা এটা মাতি দিলে আৰু কিমানকে লয় 1000 টকাকে চাওক 1000 টকাকে গুৱাহাটী ষ্টেচনত পায় কেনেকুৱা ধৰণৰ এক ভয়ংকৰ কথা 1000 টকাকে গুৱাহাটী ষ্টেচনৰ ভিতৰত এই মই বাৰম্বাৰ কৈছোঁ চাওক আপোনালোকে এই গুৱাহাটী ষ্টেচন এই গুৱাহাটী ষ্টেচনৰ ভিতৰতে ড্ৰাগছৰ ব্যৱসায় চলি আছে 1000 টকাকে সি লৈ পেলাই তাৰমানে একদম তাৰ নিচাত একদম এই গুৱাহাটী ষ্টেচনৰ ভিতৰতে যদি এনেকুৱা ধৰণৰ এক পৰিৱেশ তেনেহ'লে বাহিৰত কি হ'ব
এই চাৰিওফালে গুৱাহাটী ষ্টেচনৰ চাৰিওফালে নিৰাপত্তাৰক্ষীৰে পৰিপূৰ্ণ এটা অঞ্চল, তাতে এনেকে ড্ৰাগছৰ ঘাটি, ড্ৰাগছৰ ব্যৱসায় 1000 টকাকৈ ষ্টেচনত ল'বলৈ আহে। ভাবক, ড্ৰাগছ খোৱা ড্ৰাগছ ব্যৱসায়ীয়ে ষ্টেচনত 1000 টকাকৈ ল'বলৈ আহে। উঠা বহা কৰ, উঠা বহা কৰ, উঠা বহা কৰ। আৰু ড্ৰাগছৰ সেই কৰিবি, হা? ড্ৰাগছৰ বস্তু বেচা কিনা কৰিবি, হা? ড্ৰাগছৰ ব্যৱসায় কৰিবি, নকৰ? আৰু 1000 টকাকৈ বেকা কিনি কৰিবি, হা? চাৰ্টটো খোল, চাৰ্ট খোল, চাৰ্ট খোল। তহঁতৰ একো নাই। তহঁতে আমাৰ যুৱ প্ৰজন্মক শেষ কৰি আছ। ড্ৰাগছৰ বিক্ৰী কৰিবি, হা? বেচা কিনা এই ওপৰফালে চা, ওপৰফালে চা। ড্ৰাগছৰ বেচা কিনা কৰিবি, কিনিবলৈ ড্ৰাগছ এইবোৰে বিক্ৰী কৰে। এই চাই লওক মোক ভালকে, ইহঁতে বিক্ৰী কৰে। কিমানকে বিক্ৰী কৰ? কেইটকাকে বিক্ৰী হয়? কিমানকে 1000 টকাকে কি ক'লি? 1000 টকাকে ড্ৰাগছ ইয়াতে উপলব্ধ। চাওক, কৈ থাক। তহঁতে আমাৰ যুৱ প্ৰজন্মক ধ্বংস কৰি আছ, হা? উঠি আহিব তেতিয়া এই ক্লাছ 5-6ৰ ল'ৰাবিলাকে ড্ৰাগছ ল'ব আহে, 7-8ৰ ল'ৰাবিলাকে ড্ৰাগছ ল'ব আহে তহঁতৰ পৰা, হা? এতিয়া ক'ত যাবি? ক'ত ঘৰ? নগাঁও। এইবোৰ এনেকুৱাই। ইমান হওঁতে ভাগৰ লাগে নে ড্ৰাগছ লোৱা ল'ৰাৰ? হা? নালাগে দে, উঠা বহা কৰ, একো নাই। মানুহ বহুত আছে, সেইটো পাৰত আছে বহুত, মানে ভাল ভাল ল'ৰা ছোৱালী আনি পেলাই ইয়াত বেয়া কৰি দিয়ে, হা? ভাল ভাল ঘৰৰ পৰা আহে কোনোবা, সিহঁতক দ্বাৰা বেজি মাৰি দিয়ে, চব बर्बाद हो जाए यार आई बोले यहाँ पर हाँ यहाँ भी मिलता है, लोग देता है हम लोग मतलब তো দুনিয়া ভৰৰ আছে, এইবিলাকক ধৰিব লাগে। ধৰি এনেকুৱা মানে ড্ৰাগছৰ আছে, ডেণ্ডেটৰ আছে, সৰু সৰু পোৱালীবিলাকো ডেণ্ডেট টানি ফুৰে। কিমান খেদো গাঞ্জাও পায়, এইবিলাক বিক্ৰী কৰি থাকে না। ইয়াতে লয়, খুজি খুজি পইচা ল'ব, ভাল বস্তু নাখায়। মানুহৰ লগত পেচেঞ্জাৰৰ লগত কথা ক'বৰ সময় নাই। আমি ৰেলৰ ষ্টাফক চিনিয়ে নাপায়, গাড়ীখন ৰাখিব আহিলেই সিহঁতৰ 50টা কথা ওলায়। আমি যে আই কাৰ্ড এখন আছে সন্মান দিবই নিবিচাৰে, ঠিক এইও নহয়। ইয়াৰ লগত আৰু কেইটামান আছে লিডাৰ। ৰেলৱেৰ ইয়াৰে মানুহখিনিকো অতিষ্ঠ কৰি দিছে এই ড্ৰাগছ ব্যৱসায়ী আৰু এই ড্ৰাগছ ল'ৰাবিলাকে। ইয়াতে এই গুৱাহাটী চাওকচোন, সন্মুখত এই গুৱাহাটী ষ্টেচন। ক'ত গ'ল পুলিচ প্ৰশাসনৰ নিৰাপত্তা? ড্ৰাগছমুক্ত অসমৰ সেই শ্লোগান ক'ত গ'ল? মা দেউতাৰ নাম কি? মহম্মদ আলী চাহিদা খাতুন। হা? মহম্মদ আলী চাহিদা খাতুন। ক'ত ঘৰ তোৰ? নগাঁও। নগাঁও।